মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক দহন আৰু শিখা লেচনটোৰ পাঠৰ ভিতৰৰ মই কিছুমান সৰু সৰু প্ৰশ্ন মই তোমালোকক দেখুৱাই দিবলৈ লৈছোঁ। তোমালোকে ভালদৰে চাই যাবা। যে প্ৰশ্নটো হ'ল, দিয়াচলাই কাঠিৰ মূৰত কি কি ৰাসায়নিক পদাৰ্থ থাকে? ইয়াৰ উত্তৰটো হৈছে, আজিকালি দিয়াচলাইৰ মূৰটোত যিটো কাঠিৰ মূৰৰ কথা কোৱা হৈছে, এণ্টিমনি ট্ৰাইছালফাইড আৰু পটাছিয়াম ক্লৰেট। আৰু ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, এটা দিয়াচলাইৰ মূৰটো ঘঁহা পৃষ্ঠটোত ঘঁহিলে কিয় কাঠিটো জ্বলি উঠে? ইয়াৰ উত্তৰটো চোৱা, যে দিয়াচলাই মূৰটো বাকচৰ ঘঁহা পৃষ্ঠটোত ঘঁহিলে কিছু ৰঙা ফছফৰাছ বগা ফছফৰাছলৈ ৰূপান্তৰিত হয়। লগে লগে কাঠিৰ মূৰত থকা পটাছিয়াম ক্লৰেটৰ সৈতে ই বিক্ৰিয়া কৰি যথেষ্ট তাপ উৎপন্ন কৰে আৰু এই তাপত এণ্টিমনি ট্ৰাইছালফাইড জ্বলি উঠে আৰু দহন প্ৰক্ৰিয়া আৰম্ভ হয়। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, দহন কেই প্ৰকাৰ আৰু কি কি? ইয়াৰ উত্তৰটো হৈছে দহন দুই প্ৰকাৰ। ১ নম্বৰটো হৈছে দ্ৰুত দহন আৰু ২ নম্বৰটো হৈছে স্বতঃস্ফূৰ্ত দহন। এতিয়া আমি পঢ়িম দ্ৰুত দহন কাক বোলে, উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো হ'ব, দহন ক্ৰিয়া সাধাৰণতে লাহে লাহে হৈ থাকে, কিন্তু কেইটামান ক্ষেত্ৰত দহন বৰ শীঘ্ৰে সকলো ঠাইলৈ বিয়পি পৰে। এনেধৰণৰ দহনক দ্ৰুত দহন বুলি কোৱা হয়। উদাহৰণস্বৰূপে ফছফৰাছৰ দহন বা পেট্ৰলৰ দহন হ'ল এইবিলাক দ্ৰুত দহনৰ উদাহৰণ। এতিয়া আহিলে স্বতঃস্ফূৰ্ত দহন বুলিলে কি বুজা? ইয়াৰ উত্তৰটো হ'ব, দহনৰ যিটো প্ৰকাৰৰ কোনো এটা স্পষ্ট কাৰক নোহোৱাকৈয়ে পদাৰ্থ এটা হঠাতে শিখাসহ জ্বলি উঠে, তেনে দহনক স্বতঃস্ফূৰ্ত দহন বুলি কোৱা হয়। তোমালোকৰ পাঠতে দিয়া আছে যে কয়লা খনিবোৰত কয়লা ধূলিৰ স্বতঃস্ফূৰ্ত দহনৰ ফলত বহুতো দুৰ্ঘটনা ঘটিছে। কেতিয়াবা সূৰ্য তাপৰ বাবে বা বজ্ৰপাতৰ বাবে স্বতঃস্ফূৰ্ত বনজুইৰ সৃষ্টি হয়। অৱশ্যে বেছিভাগ বনজুই মানুহৰ অসাৱধানতাৰ বাবে লাগে। এইটো মনত ৰখাটো আৱশ্যক যে বনভোজ বা অৰণ্য ভ্ৰমণ কৰাৰ পাছত ঘূৰি অহাৰ আগতে জুইবোৰ সম্পূৰ্ণভাৱে নুমুৱাই দিব লাগে। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, বিস্ফোৰণ কাক বোলে? ইয়াৰ উত্তৰটো হ'ল, অতিশয় তীব্ৰ গতিত ঘটা দহনক বিস্ফোৰণ বোলে। বিস্ফোৰণৰ ফলত তাপ, পোহৰ আৰু শব্দৰ উদ্ভৱ ঘটে, যেনে ফটকা, আতচবাজি আদি। আৰু তোমালোকৰ কিতাপতো আছে। কিতাপত চোৱা যে উৎসৱৰ দিনত আমি সাধাৰণতে আতচবাজি কৰোঁ। যেতিয়া ফটকা এটা জ্বলাই দিয়া হয়, তেতিয়া এক আকস্মিক বিক্ৰিয়াৰ দ্বাৰা তাপ, পোহৰ আৰু শব্দৰ সৃষ্টি হয়। বিক্ৰিয়াটো বহু পৰিমাণৰ গেছ মুক্ত হৈ পৰে। এনেধৰণৰ বিক্ৰিয়াকে কি বুলি কোৱা হয়? বিস্ফোৰণ বুলি কোৱা হয়। ফটকাৰ ওপৰত চাপ প্ৰয়োগ কৰিলেও বিস্ফোৰণ ঘটিব পাৰে। ভালদৰে মনোযোগ দি তোমালোকে চাই যোৱা আৰু ইয়াৰ পিছৰ প্ৰশ্নবোৰ মই দি যাম, তোমালোকে চাই যাবা।